আই মানুহ ঘৰত এখন পাছফাল পালোহি এয়াই মাইকী মানুহজনীয়ে মজুল লয় বুলি কৈছিলে বাৰী পাছফালে নাই দেখোন ক'তনো গ'ল বিহুৱে পালেহি ঘৰ মচিবলৈও মাটি অকণ নাই ইফালে মতাই কয় হাজিৰা কেনেকেনো চলিছো কেনেকেনো কি কৰিছো ঈশ্বৰ কোনোবা আছে নাই বাৰী ঘৰৰ ভিতৰত বাৰী পালোহি দে মজুল কোনেনো চিঞৰিছে জানো পাই গৈ আহোঁগে মজুলৰ বেপাৰীজনী আহিছে পাই 10 টকা 20 টকা যি পাওঁ ৰাখি থওঁগে ৰ বাইদেউ আপোনাকে বিচাৰি মই বাৰী পালোহি হেৰৌ আপুনি ল'ব বুলি কৈছিলে আকৌ এইডোখৰত মানুহ কেইঘৰ মানে বোলে সেই মানুহ ঘৰ ল'ব মই আপোনাক আগফালে নেদেখি বাৰী পাছফাল পালোহি হেৰি ল'ব নিবা আপুনি মজুল আই তই যে তেনেকুৱা কথা নকবি পাই তোক বেলেগে কৈ নপঠিয়া হ'লে মই তোৰ পৰা মজুল লৈ দিম আমি দুখীয়া হ'ব পাৰোঁ আমাৰ মন ডাঙৰ পাই আমি তেনেকুৱা নহয় যিমান দিছোঁ আমি সিমান দিম আমি দুখীয়া হ'ব পাৰোঁ আমাৰ মন ডাঙৰ বুজিছনে আহা তই ইমান খৰ বাঢ়ি ইমান ৰ'দত গৰমে ঘামি চামি আহিছ বহিলহি ল'লে আকৌ মই ভালেই পাওঁ ব'লক আপোনালোকৰ বাৰী পিছফালেকে বহি লওঁ মোক পানী এগিলাচ আনি দিব দেই মোৰ বৰ গৰম উঠিছে মোৰ গাটোও বেয়া দেখিছে নাই বাৰু ব'লক তেনেকেই মই আহিছোঁ পইচা দুটামান পোৱাৰ আশাত আহক তোৰ এই মৌজুলৰ দামখিনি কিমান দামবোৰ কওঁ বেছি দাম নহয় চাগে হয়নে বাৰু ক'ৰ পৰা আহিছনো তই এইখিনি ক'ৰ পৰা আনিছ মৌজুলখিনি পাই মই ফচফচীয়া দেখিছোঁ দেই মৌজুলখিনি ল'ব লাগিব আজি পাই মই মাজুলীৰ পৰা আহিছোঁ একদম পিয়'ৰ মৌজুল হয় আপুনি লৈ লওক একদম ভালত দিম আপোনাক মই মিলাই মিলি দিম আপুনি যদি ল'ব বিচাৰে মই ল'লেতো ভালেই পাওঁ লৈ লওক পুৰা খাটি একদম মৌচাকৰ পৰা পিয়'ৰ মৌজুল হয় একদম লিটাৰত 400 টকা আপুনি যিমান লয় তই কি কৰি 400 টকা লিটাৰ তই যে কি কথাবোৰ কৈছহি দেই মোৰ শুনিয়ে কিবা লাগিছে হাঁহ এজনী সিদিনাখনি আনিলোঁ উমনি দিম বুলি কণী 4টাকে বিচাৰি পোৱা নাই কণীকেইটা বিচাৰি পালেও কি হ'ব পইচা এটকা এটা হাতত নাথাকে তই যদি এতিয়া মৌজুলতে মোৰ পৰা 400 টকা শুহি নিয় মই কণীকেইটা ক'ৰ পৰা গোটাম বাৰু হাঁহজনী যেন তেনে আনিলোঁ বাইদেউ আপুনি কণীৰ কথা পালে আপোনাক কিমান কণী লাগে ক'ব আমাৰ মাজুলীত কণীয়ে উভৈনদী হৈ আছে আপোনাক যিমান লাগে মই সিমান আনি দিম আপুনি লওক কমাই দিম নহয় আপুনি 1 লিটাৰ নল'লেও হেৰি আধা লিটাৰ লওক মই আপোনাক কমত দিম নহয় মিলাই মিলি তই যে কমাই দিম বুলি কৈছ মোক তই আধা লিটাৰটো এনেও 250মান ল'বি মোৰ কাহানি মই 250 টকাত মই হাঁহৰ কণী কিমানটা আহিব তই ভাবি চাওঁ ইমানকেইটা কণী পাম মই 250 টকা আপুনি আৰু কণীতে লাগি আছে পাই মই আপোনাক কণী ফ্ৰীতে আনি দিম আপুনি মোৰ মৌজুল লওক মৌজুল আনি দিম ফ্ৰীতে আনি দিম মই মাজুলীৰ পৰা চিন্তাই নকৰিব তেতিয়াহ'লে পাই তোৰ পৰা ল'ব পাৰি পাই মৌজুল গতিকে অলপ কমাবি আৰু মই জানো নহয় এইবোৰ আগৰ পৰা আমি মৌজুল খাই থকা মানুহ নহয় জানো পাইছনে বাৰু তই এতিয়া মই বাৰু তোৰ কাৰণে হাঁহৰ কণীকেইটা কেঞ্চেল কৰি দিছোঁ বাৰু দেই মোৰ হাঁহৰ কণী নালাগে তই হাঁহৰ কণীকেইটা আনি দিম বুলি ক'লি এতিয়া মোৰ এতিয়া চিন্তা নাই তই খালি মোক মৌজুলকণ ভাল কণী গম পালি মানুহটোৱে হয় দিনটো কষ্ট কৰি নেমেলি নাথাকে জানো এতিয়া মোকতো তাক ভাল মৌজুল অকণ খুৱাবই লাগিব মই সেইকাৰণে তই পিছে হেৰি নহয় তই মাজুলীৰ পৰা ইমান দূৰলৈ বাৰু মৌজুলৰ ব্যৱসায় কৰিবলৈকে আহিবলৈ পালিনে বাৰু মাজুলীত কি মানুহে মৌজুল নাখায় নেকি তহঁতৰ তই যে আমাৰ ইয়াত পালিহি হেৰি নহয় কথা এটা কম তোক বেয়া পাবি নি বাৰু মোৰ মানে অথনিৰ পৰা পাদু লাগি আছে পাদি লওঁ দেই তই বেয়া নাপাবি আকৌ হ'ল গোন্ধ পালি জানো তোৰ নাই গোন্ধ তোৰ পাতটো নুগোন্ধাই নাই গোন্ধ তই পাদিছ যদিও তই মুঠতে মই গোন্ধ নাই পোৱা ঈশ্বৰ মোৰ মানুহটো কিয় হাজিৰা কৰিবলৈ ৰাতিপুৱা হাঁহৰ কণী এটা বইল কৰি খুৱাই পঠিয়াওঁ যদিও এনেকুৱা গেলাপান আহি নাই পৰা দেই ঈশ্বৰৰ কিবা আজিলৈকে এনেকুৱা গেলাপান নাই পৰা দেই কেলা মোৰ পাতটো গোন্ধাইছে ফিট মাৰি নুগোন্ধাই বুলি ক'লো গোন্ধালে দেখোন বেয়া নাপাবি মোৰ পাতটো মই নিজেই গোন্ধ পালোঁ তই বেয়া পাম বুলি নাই কোৱা হয় ইভাগে নুগোন্ধাই বেয়া নাপাবি দেই মই নাই পোৱা পাই গোন্ধ নাই পোৱা পাবিছোঁ যদি মই গোন্ধ নাই পোৱা কেলে কম বাৰু হ'ব এতিয়া মৌজুল দেখা পাই যিমান ল'ব পাৰোঁ লৈ থওঁ দেই তোৰ পৰা আজিয়ে সৰকাই হ'ব দেখা মৌজুলখিনি দেখা মৌজুল একদম খাটি পিয়'ৰ আপুনি কিমান লয় কওক কিবা এটা আনক কমাই মেলি দিবি পাই দিম আপুনি কিমান লয় কওক আকৌ হেৰি ক তোৰ লগত মই এতিয়া বেছি কথা পাতিয়ে থাকোঁ 10 টকামানকে বান্ধি দে মই 10 টকা দেই কি কথা কৈছে আপুনি 10 টকাত মৌজুল দিম নি বাৰু মাজুলীৰ পৰা তিয়কত থাকি বেপাৰ কৰিছোঁ মই আপোনাক 10 টকাত মৌজুল দিম আধা লিটাৰ মানকে লওক 250 টকা নিদিব 200 টকা দিব 10 টকাত মই আপোনাক মই মৌজুল দিম ইমান মই কথা পাতি 10 টকাহে ল'ব নি আপুনি মৌজুল বাদ দিয়ক যদি 10 টকা ল'বলৈ আছে মই উঠোঁ পাই 10 টকাত তই দিলে দিবি মই তাতকৈ ল'বলৈ নাই দেই তই 10 টকাত দিলে দিবি নিদিলেও নাই তই নহ'লে যাবগৈ পাৰ দেই
মোৰ 10 টকা বাহিৰে মোৰ ওচৰত আৰু পইচা নাই তই 10 টকা মোক দিলে দি থৈ যা নহ'লে তই যা দেই আই আপোনাৰ দ্বাৰা নহ'ব দেই মই যোৱাগে কথা আপোনাক 10 টকাত মই মৌজুল আপোনাক এই মাজুলীৰ পৰা আহি 10 টকাত মৌজুল আপোনাক দিব নোৱাৰো বহুত ঠাইত বেপাৰ কৰিলো বাইদেউ এনেকুৱা হাজিৰা কৰা মানুহ দেখিছো মৌজুল লয় ঘিউ লয় আপুনি ইমাননো চিপছে 10 টকা মই 10 টকাত আপোনাক মৌজুল বিকি মৰিবলৈ নাই যাওঁ মই বেলেগৰ ঘৰলৈ থাকক দেই নাখাওঁ আপোনাৰ ঘৰত তামোলো নাখাওঁ পানী নাখাওঁ যাওঁ বেলেগত দেখিছা নাতে হৈ 10 টকা নিদিয়ে তাইক 400 লাগে এই কুকুৰা সেই হাঁহক কলোৱে তাইক হাঁহৰ কণী উমনি দিবলৈকে পইচা 10 টকা এটা নাই মই 400 টকা দি মই তাইৰ পৰা মৌজুল খাম মৌজুল খাম তোপা মই 400 টকা দি মৌজুল খাম 10 টকাত তই দিবি নে নিদিয় তোৰ আজি গোটেই টিঙে চিঙে পেলাম মই টিঙে চিঙে পেলাম তই হাৰাম জাতি নাতে হৈ উৰি আহিলে পলা হাৰাম জাতি ৰখিলি নে